মই খাদ্য সামগ্ৰী আৰু ইয়াৰ উৎসসমূহ বিষয়ে আলোচনা কৰিম। যোৱাকালি খাদ্যৰ ভিন্নতাৰ বিষয়ে মই আলোচনা কৰিছিলোঁ। আজি খাদ্য সামগ্ৰী আমি ক'ৰ পৰা পাওঁ আৰু ইয়াৰ উৎসসমূহ কি এই বিষয়ে আলোচনা কৰিম। ফল মূল আৰু পাচলিসমূহ ক'ৰ পৰা পাওঁ? আমি ফল মূল খাওঁ, এই ফল মূলবিলাক আমি ক'ৰ পৰা পাওঁ? আৰু লগতে পাচলিসমূহ আমি শাক পাচলি যে খাওঁ, এই পাচলি আমি ক'ৰ পৰা পাওঁ? এয়া আমি কি আলোচনা কৰিম। এক, ফল মূল আম, কঁঠাল, জাম, আপেল, আঙুৰ, কমলা, হুমথিৰা, কল, মাটি কঁঠাল বা আনাৰস ইত্যাদি। তাৰ পাছত শাক পাচলি লাই শাক, পালেং শাক, বন্ধাকবি, ফুলকবি, গাজৰ, মূলা, আলু ইত্যাদি। এইবিলাক হ'ল পাচলি। ফলৰ লগত আমি যেনে ফল আমি খাওঁ, তাৰ উপৰিও আমি শাক পাচলি ভাতৰ লগত খাওঁ। আৰু তাৰ উপৰিও আনহাতে খাদ্যবস্তু যেনে জীৱ জন্তুৰ পৰা পোৱা খাদ্যবস্তু নহয়, আমি এই খালি শাক পাচলি খাব নোৱাৰোঁ। দালি শাক পাচলি মাথন আমি খাব নোৱাৰোঁ। ইয়াৰ লগতে আমাৰ আৰু প্ৰটিন জাতীয় খাদ্য লাগে নহয়। জীৱ জন্তুৰ পৰা পোৱা গাখীৰ, কণী, মাংস, মাছ ইত্যাদি। গাখীৰ আমি ম'হ, ছাগলী আৰু ৰাজস্থানৰ ইফালে, গুজৰাটৰ ইফালে উটৰ গাখীৰো তেওঁলোকে খায়। কুকুৰাই কণী পাৰে নহয়, কুকুৰা চৰাই কণী পাৰে, এই কণীও আমি খাওঁ। তাৰ উপৰিও মাংস, ছাগলীৰ মাংস, ভেড়াৰ মাংস, কুকুৰাৰ মাংস, হাঁহৰ মাংস, এইবোৰ আমি প্ৰটিন জাতীয় খাদ্য খাওঁ। লগতে মাছ, বিভিন্ন ধৰণৰ মাছ, পুখুৰী, খাল, বিল, দং ইত্যাদিত পোৱা মাছ, সাগৰৰ মাছ এইবিলাক আমি খাওঁ। ক্ৰিয়াকলাপ তিনি খাদ্যবস্তু উপকৰণবোৰ উৎসসমূহ। খাদ্যবস্তু আমি বনাবলৈ কি কি উপকৰণ লাগিব আৰু এই উপকৰণ ক'ৰ পৰা পাওঁ সেইখিনি আমি জানিব লাগে। টেকেলি পিঠা আমি সকলোৱে খাইছোঁ। টেকেলি পিঠা নহয়, আমাৰ অসমত সকলোৱে টেকেলি পিঠাৰ বিষয়ে জানে। টেকেলি পিঠা বনাব পাৰে। তোমালোকৰ মা দেউতাই মাকে টেকেলি পিঠা বনায়। এই টেকেলি পিঠা বনাওঁতে কি কি লাগে? চাউল লাগে নহয়। চাউলটো কি কৰিব লাগে? গুড়ি কৰিব লাগে। তাৰ পাছত এই চাউলত গুড় বা চেনি মিহলাই দিব লাগে, নাৰিকল দিব লাগে, লগতে পানী। এই উপকৰণটো ক'ৰ পৰা পাওঁ? আমি উদ্ভিদৰ পৰা পাওঁ নহয়। ধান উদ্ভিদ, এই উদ্ভিদৰ পৰা আমি চাউল পাওঁ। গুড় বা চেনি, গুড় ক'ৰ পৰা পাওঁ? কুঁহিয়াৰৰ পৰা পাওঁ নহয়। কুঁহিয়াৰটো পেলি আমি গুড় বনাওঁ। নাৰিকলৰ ফলটো আমি কাটি কি কৰোঁ? এইটো মানে কিবা দি গুড়ি কৰি উলিয়াই লওঁ, তেতিয়াহে টেকেলি পিঠা হয়। তাৰ পাছত কুকুৰাৰ মাংসৰ আঞ্জা। কুকুৰাৰ মাংস আঞ্জা বনাওঁতে কি কি উপকৰণ লাগে? কি কি লাগে? কুকুৰাৰ মাংস নহয়। তাৰ পাছত মছলা লাগে, তেল, ঘি, পানী, এইবোৰ লগতে আৰু নিমখ, হালধি, জলকীয়া এইবোৰ লাগে। এই উপকৰণবিলাক আমি ক'ৰ পৰা পাওঁ? উৎসসমূহ প্ৰাণী। কুকুৰাটো হ'লে এবিধ প্ৰাণী নহয়, এবিধ প্ৰাণী। আৰু উদ্ভিদ, মছলাটো উদ্ভিদ, শাকৰ পৰা উদ্ভিদৰ পৰা হয়, গছ গছনিৰ পৰা নহয়। তাৰ পাছত তেল, ঘিউ এইবিলাকো সৰিয়হ তেল নাইবা কি তেল, ৰিফাইন তেল এইবিলাকো উদ্ভিদৰ পৰা হয়।
আৰু ঘি প্ৰাণীৰ পৰা হয়, যেনে ঘি আমি ম'হৰ ঘি, গৰুৰ ঘি নহয় বনাওঁ। এইদৰে আমি খাদ্য বস্তু প্ৰস্তুত কৰোঁতে উপকৰণৰ লগত উৎসসমূহ ক'ৰ পৰা পাওঁ এইবিলাকে আমি জানো। পায়স খাইছে নহয়? পায়সত মানে খাবলৈ মিঠা, মুখত লাগি ধৰে নহয়, জিভাৰ পানী ওলায় পায়সৰ কথা শুনিলে। এই পায়স ক'ৰ পৰা উপকৰণটো ক'ৰ পৰা আমি পাওঁ? গাখীৰৰ পৰা হয় পায়স, গাখীৰ। তাৰপাছত চাউল, ভোগ চাউলৰ বনালে বেছিকৈ ভাল হয়। ভোগ চাউল আৰু গাখীৰ, চেনি, কিচমিচ এইবোৰ মিহলাই আমি পায়স বনাওঁ। এই পায়সটো উৎসসমূহ ক'ৰ পৰা হয়? এই গাখীৰ ক'ৰ পৰা পাওঁ আমি? প্ৰাণীৰ পৰা। কি হ'ল? গৰুৰ গাখীৰ নহয়, গাইৰ গাখীৰ নাইবা ম'হৰ গাখীৰ। আৰু চাউলটো উদ্ভিদ জানোৱেই, চেনিও কুঁহিয়াৰৰ পৰা হয়। কিচমিচো মানে কিবা আঙুৰ বোলে শুকাই এইটো কিচমিচ বনোৱা হয়। এনেকৈ আমি পায়সটো বনাই লওঁ। এইদৰে আমি বিভিন্ন খাদ্য বস্তু, বিভিন্ন উপকৰণ আৰু উৎসসমূহ আমি জানিবলৈ পাৰোঁ। ইয়াৰ উপৰিও গাখীৰৰ পৰা তৈয়াৰী বস্তুসমূহ যেনে কি? গাখীৰৰ পৰা তৈয়াৰী মাখন, ঘি, ক্ৰীম, চানা, দৈ আদি নহয়, এইটো সাধাৰণ। তাৰ উপৰিও আমি মিষ্টি বনোৱা দেখিছোঁ, মিষ্টিও খাওঁ। তাৰপাছত সন্দেশ নহয়, আৰু বিভিন্ন ধৰণৰ মিঠাই দোকানত আমি দেখিবলৈ পাওঁ বা খাইছোঁ নহয়। আন প্ৰাণীৰ ইয়াৰ লগতে আমি কিছুমান প্ৰাণী যিবোৰে এইবোৰ দিয়ে, আন প্ৰাণীবিলাকৰ নাম আমি ক'ব পাৰিম নহয়। যি প্ৰাণী মাখন, ঘি বনোৱা হয়, যি প্ৰাণীৰ পৰা, এই ম'হৰ পৰাও মানে গাখীৰ, ছাগলীৰ পৰাও, উটৰ পৰাও, মই আগতে কৈছোঁ উটৰ পৰাও ৰাজস্থান আৰু গুজৰাট, মধ্যপ্ৰদেশৰ মানুহবিলাকে ঘি, দৈ বনাই খায়। আজিলৈ আমি এইখিনিকে আলোচনা কৰি শেষ কৰি অহাকালি আমি পৰৱৰ্তী আলোচনা কৰিম।